গাইজ মই আহিলোঁ লিলেন ৱৰ্কশ্বপত, কাৰণ মোৰ গাড়ী হৈছে লিলেন, সেইটো কাৰণে লিলেন ৱৰ্কশ্বপত আহি গ'লোঁ। ৱৰ্কশ্বপত আহি ফাৰ্ষ্ট টাইম কাম কৰা মোৰ যোনখিনি কাম চিকিউৰিটিৰ হাতত কাম চাম লিখাই ল'লোঁ। মোৰ কাম হ'ল গাড়ীৰ ষ্টেৰিঙৰ মানে আনবেলেঞ্চ হৈ যায়, তাৰপিছত গাড়ীখন 2 টিপৰ 3 টিপৰ পৰা এনেকৈ ডিষ্টাৰ্ব দি আছে, সেইটোৰ কাৰণে মই তাত লিলেন ৱৰ্কশ্বপত সোমালোঁ। এতিয়ালৈকে বাৰু টেকনিচিয়ান আহি পোৱা নাই, 9টা বজাত আহিব বুলি কৈছে। টেকনিচিয়ান আহিলে গাড়ীখন ফাৰ্ষ্ট টাইম দেখাই লওঁ কি বেমাৰ হৈছে হোৱা নাই, তাতে চাই ল'ব। আৰু ইপিনে মোৰ বাচন্তি থিয় হৈ আছে, তো ময়ো আছোঁ তাৰ কাষত, ইপিনে সিপিনে চাই আছোঁ। আৰু ইমান দিনৰ পৰা টিপ মাৰিব পৰা নাই, বেয়া লাগি আছে বাৰু। ইখন বিহুৰ বতৰ টিপ চিপ মাৰিব নাপালে আকৌ বিহু খোৱা পইচা কেনেকৈ ওলাব। তাৰপিছত লগৰ গাড়ী এখন আছে, সেইটো চাইডত ভাত বনাই আছে পিছফালে, এয়া কুকাৰত ভাত বহাই দিছে। আৰু